এইবিলাক আপোনালোকে বনোৱা নিউজে, মই বনোৱা নিউজ নহয়, বা মোৰ ৱাইফে এনেকুৱা নিউজ বনোৱাও নাই, আপোনালোকে বনাইছে এইবিলাক নিউজ। বিটিচি অঞ্চলত এছআই সন্দৰ্ভত কিছুমান অভিযোগ এইটো 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 খুব চিৰিয়াছ। অলপ আগতে আমি দাদা আৰু মই কথা পাতিছোঁ, জয়ন্ত মল্ল দাদা আৰু মই কথা পাতিছোঁ চিএম ছাৰৰ লগত। আজি আবেলি 5টা-6টা বজাত সকলো বিটিচি অঞ্চলৰ 5টা জিলাৰ যিটো ডিচি আছে ইহঁতক মাতি পেলাই আমি বহিম। এই এছআৰ যিটো বিটিচি অঞ্চলৰ এছআৰটো লৈ পেলাই যিটো হুলস্থুল পৰিৱেশ হৈ আছে, নিশ্চয় সমাধান হ'ব আজি। কোন এইবিলাক আপোনালোকে বনোৱা নিউজে, মই বনোৱা নিউজ নহয়, বা মোৰ ৱাইফে এনেকুৱা নিউজ বনোৱাও নাই, আপোনালোকে বনাইছে এইবিলাক নিউজ। বিটিচি অঞ্চলত এছআই সন্দৰ্ভত কিছুমান অভিযোগ এইটো 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 খুব চিৰিয়াছ। অলপ আগতে আমি দাদা আৰু মই কথা পাতিছোঁ, জয়ন্ত মল্ল দাদা আৰু মই কথা পাতিছোঁ চিএম ছাৰৰ লগত। আজি আবেলি 5টা-6টা বজাত সকলো বিটিচি অঞ্চলৰ 5টা জিলাৰ যিটো ডিচি আছে ইহঁতক মাতি পেলাই আমি বহিম। এই এছআৰ যিটো বিটিচি অঞ্চলৰ এছআৰটো লৈ পেলাই যিটো হুলস্থুল পৰিৱেশ হৈ আছে, নিশ্চয় সমাধান হ'ব আজি। মুঠতে আমাৰ চিএম ছাৰে আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু মোক আমাৰ দুজনক দায়িত্ব দিছে, আমি কথা পাতিম, সমাধান কৰি দিম, বাছ হৈছে।